আপোনালোকে সকলোৱে জানে উচ্চ শিক্ষাৰ বাবে যেতিয়া কলিকতালৈ বিষ্ণুপ্ৰসাদ ৰাভা গৈছিল তাকে ৰিপন কলেজত নাম ভৰ্তি কৰিছিল যদিও তেখেতৰ এই ব্ৰিটিছৰ বিৰুদ্ধে কৰা কাৰ্যকলাপৰ কাৰণে তেখেতক সেইখন কলেজত পঢ়াৰ পৰা মানে অত্যাচাৰ কৰা হৈছিল, শান্তিৰে থাকিব দিয়া হোৱা নাছিল আৰু তেখেত বেলেগ এখন কলেজলৈ যাব লগা হৈছিল, অৰ্থাৎ ভিক্টোৰিয়া কলেজ যাব লগা হৈছিল। সেইজন সংগ্ৰামী সত্তাই কলিকতাত পঢ়ি থকা সময়ত এটি শ্লোগান দিছিল, আপোনালোকে সকলোৱে জানে, কিতাপৰ পাতত আপোনালোকে পঢ়িছে, যে ৰাইজে আছে দুইটি পাঠা, একটি সাদা একটি কালো, ৰাইজৰ যদি মংগল চাওঁ দুইটি পাঠাই বলি দাওঁ। ব্ৰিটিছসকলটো বেয়াই, বগা ছালৰ মানুহখিনিতো বেয়াই শাসন কৰিছিল, শোষণ কৰিছিল, অত্যাচাৰ কৰিছিল, কিন্তু নিজৰ মাজতে থকা সেই কলা ৰঙৰ মানুহখিনিৰ পৰাও কিন্তু সাৱধান। বাহিৰৰ পৰা অত্যাচাৰটো কৰা মানুহসকলক দেখোঁ যুঁজ কৰিবলৈ ভাল, বগাসমূহ আমাৰ কাৰণে বেয়া, বগা চামৰা বেয়া, অত্যাচাৰ চলায়, কিন্তু নিজৰ মাজতেই থাকি পেলাই যিসকলে অত্যাচাৰ কৰি থাকে, ষড়যন্ত্ৰ কৰি থাকে, সেইসমূহকো চিনি থোৱাটো ভাল বুলি তেতিয়া তেখেতে সোঁৱৰাই দিছিল। আৰু গতিকে এই ধৰণৰ উক্তি যুক্তি বাক্য বাণেৰে ৰাইজক জাগ্ৰত কৰিছিল, সংগ্ৰামী সত্তাত জাগ্ৰত কৰি ব্ৰিটিছৰ বিৰুদ্ধে খিলঞ্জীয়া লোকক থিয় কৰাইছিল। গতিকে আমিও এই সময়ত যদিও বিষ্ণু ৰাভাই দেখা সেই বৰ অসমখন বৰ অসম হৈ নাথাকিল, 7টা ভাগত ভাগ হৈ গ'ল, কিন্তু এতিয়াও যিসকলে আমি একেলগে আছোঁ সকলোৱে বৃহত্তৰ অসমৰ স্বাৰ্থকৰ চিন্তা কৰিব লাগিব। একেটা সময়তে ৰাভা হিচাপে, বড়ো হিচাপে, মিচিং হিচাপে, তিৱা হিচাপে আমি যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতিত আমি জীয়াই আছোঁ, সেইসকলে নিজৰ সত্তাক, নিজৰ কৃষ্টি সংস্কৃতিক ভাল পায়, নিজকে নিজৰ বিশেষ সেই জনগোষ্ঠীয় আইডেণ্টিটিক মজবুত কৰি ভাল অসমীয়া, ভাল ভাৰতীয় হোৱাৰ আমি কথা চিন্তা কৰিব লাগিব। মই ভাবোঁ সেই কথা অতি প্ৰাসংগিক আজিৰ সময়ত। বল 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 কৃষক শক্তি দল, ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। অৰ্থাৎ এই ধৰণে বিষ্ণু ৰাভাই কৃষকসকলক সাহস যোগাইছিল যে আমি মাটিয়ে আমাৰ সম্বল, মাটিয়ে আমাৰ সাৰথি, মাটিক আধাৰ কৰিয়ে আমি খেতি কৰি নিজে স্বাৱলম্বী হৈ সেলফ ডিপেণ্ডেণ্ট হৈ আমি আগবাঢ়িব লাগিব। আৰু সেইজন ব্যক্তি, সেইগৰাকী সত্তাধাৰী ব্যক্তিয়ে কৃষকসকলক নিজৰ 2500 বিঘা যি ব্ৰিটিছ চৰকাৰৰ পৰা পাইছিল, কৃষক ৰাইজক দান দিছিল। তেখেতে কলাগুৰু উপাধি পাইছিল আৰু সেই কলাগুৰু উপাধি প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে। কিহৰ কাৰণে দিছিল? এই যে তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সকলোকে মোহাচন্ন কৰিছিল। গতিকে সেইজন বিষ্ণু ৰাভা কেৱল সংগ্ৰামী সত্তা নহয়, সেইজন বিষ্ণু ৰাভা এগৰাকী কবি, সেইজন বিষ্ণু ৰাভা এগৰাকী গীতিকাৰ, সেইজন বিষ্ণু ৰাভা এগৰাকী নৃত্য বিশাৰদ, সেইজন বিষ্ণু ৰাভা এগৰাকী নৃত্যশিল্পী, অভিনেতা, আনফালে খেলুৱৈ। গতিকে বহু প্ৰতিভাধৰ বিষ্ণু ৰাভাক আমি আজি এই ধৰণে চৰ্চা কৰিব পোৱাটো আমাৰ কাৰণে সৌভাগ্য।